ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক। আমাৰ ইউটিউব চেনেলৰ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আমাৰ ইউটিউব চেনেলৰ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ, তোমালৈও বহুত বহুত স্বাগতম জনাইছোঁ। আমাৰ থিয়েটাৰত আহিছা আজি পোনপ্ৰথমবাৰৰ বাবে নতুনকৈ ইউটিউব চেনেল খুলিছা আছামিজ থিয়েটাৰ। গতিকে তোমালোকক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে চেনেলটোৱে আৰু জনপ্ৰিয়তা লাভ কৰক। আৰু মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ যে আছামিজ থিয়েটাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু বেল আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব। আৰু এওঁলোকক উৎসাহ দিয়ক যাতে আৰু আগুৱাই গৈ নতুন নতুন ভিডিঅ' ক্লিপছ আপোনালোকক দেখাব পাৰে। ধন্যবাদ, আপোনালোক ধন্যবাদ থাকিল ধন্যবাদ। বাবে। আপোনাৰ বায়'গ্ৰাফীটো জানিছোঁ, আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ অৰিজিনেল যোৰহাট, কিন্তু মই ৰিচেণ্টলি বিয়া হৈছোঁ মাজুলী। এক্টৰ ফ্ৰেংকি বৰুৱা সকলোৱে জানে। 6 মাহ হৈ গৈছে আমাৰ বিয়া হোৱা, গতিকে মই এতিয়া মাজুলী বাসিন্দা বুলি ক'ব লাগিব। ঘৰত কোন কোন আছে? ঘৰত মা, দেউতা, ভণ্টি, আমি 4টাই। সৰুৰ পৰা আগ্ৰহ আছিল নে ভ্ৰাম্যমাণ জগত বা থিয়েটাৰত আহিব? থিয়েটাৰত আহিব মোৰ আগ্ৰহ নাছিল। মই একচুৱেলি মই ডান্স কৰিছিলোঁ সৰুৰ পৰা। মই 6 বছৰৰ পৰা ডান্স কৰিছিলোঁ। গতিকে ডান্সৰ প্ৰতি মোৰ এতিয়াও দুৰ্বলতা আছে। আৰু মোৰ ডান্স মই ভাল দেখিয়েই অভিনয় জগতত ভৰি দিলোঁ। প্ৰথম মই VCD ফিল্ম এইবিলাক কৰিলোঁ। তাৰপিছত মই ভ্ৰাম্যমাণত অহাৰ সুযোগ পালোঁ। প্ৰথম মই বৰদৈচিলা থিয়েটাৰত আহিছোঁ আৰু বৰদৈচিলা থিয়েটাৰত মাতিছিলে নজৰুল ইছলাম, বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক, আৰু ৰাণা পাটোৱাৰী বুলি এজন মোৰ নয়নিৰ্বাণ আছিল। নয়নিৰ্বাণ আছিল, নয়নদা আছিল, বাজি আছিল নাটকখনৰ নাম। আৰু মাতাল ৰজা আছিল। অভিজিত ভট্টাচাৰ্যদেৱৰ মোৰ প্ৰথম নাটক সেইখন জীৱনৰ। খুব ভাল নাটক, এখন চিৰস্মৰণীয় নাটক বুলি ক'ব লাগিব। হয়, আপোনাৰ যেতিয়া খৰালি থৈ আপোনাৰ 9 মাহ নাটকতে থাকে, খৰালি বেয়া লাগে নে নাই? ঘৰলৈ যাবলৈ মন কৰে? ডেফিনেটলি বেয়া লাগে, বহুত বেয়া লাগে। একচুৱেলি সেইখিনি আমি দৰ্শকক কেতিয়াও দেখাব নিবিচাৰোঁ আৰু নোৱাৰোঁ দেখাব, কাৰণ সেইটো আমাৰ ৰোল নহয়। কাৰণ আমি যিটো কাম কৰি আমি আজি খাই আছোঁ বা নিজৰ ঘৰ এখন চাই আছোঁ, নিজৰ এটা পাৰ্চনেলিটি হৈছে, দৰ্শকৰ মৰম চেনেহৰ জৰিয়তে আজি মই মুন্মি কলিতা হ'ব পাৰিছোঁ, মোক 2-এজন দৰ্শকে চিনি পাইছে। গতিকে সেইসকল দৰ্শকক নিজৰ কিছুমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে কেতিয়াও নিৰাশ কৰিব নিবিচাৰোঁ। থাকে, বহুত বেয়া লাগে যেতিয়া ঘৰত কাৰোবাৰ কিবা অসুখ হয়, যাব নোৱাৰোঁ খবৰ ল'বলৈ, আৰু নিজৰ কেতিয়াবা অসুখ হ'লেও নাটক কৰিবই লাগিব, দৰ্শকক আমি মনোৰঞ্জন দিবই লাগিব। গতিকে শিল্পীসকল আমি সদায় ৰাইজৰ কাৰণে। এই বৰ্ষৰ শ্ৰেষ্ঠ নাটক আপোনাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ মায়াবী সন্তান, দৰ্শকৰ সঁহাৰি কেনেকুৱা হৈছে? খুব ভাল সঁহাৰি পাই আছোঁ আমি এতিয়ালৈকে। আৰু এতিয়া আমি ৰাসত মানে প্ৰতিযোগিতাত ভৰি দিবলৈ সাজু হৈছোঁ, অলপ ভয়ো লাগি আছে। গতিকে দৰ্শকৰ যি সঁহাৰি এতিয়ালৈকে পাইছোঁ খুব ভাল লাগিছে, আৰু তেনেকৈ যাতে গোটেই বছৰটো আমি এপ্ৰিললৈকে পাই থাকোঁ তাকে বিচাৰিছোঁ। বাকী দুখন নাটক কেনেকুৱা হৈছে? বাকী দুখন নাটকো খুব ভাল। অভিজিত ভট্টাচাৰ্যদেৱৰ মৰা মানুহৰ খং আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ ভাগ্য বিধাতা। গতিকে 2খন নাটকেই খুব সুন্দৰ হৈছে। 3খন নাটকে আমাৰ এবাৰ খুব ধুনীয়া হৈছে। আৰু আমাৰ বিশেষকৈ আমাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ যিসকল আৰ্টিষ্ট আছে, কলা কৌশলী আছে, সকলোৱে ভাল অভিনয় কৰিছে। ইয়াত মানে আমাৰ টিম ৱৰ্কটো খুব ষ্ট্ৰং হয়, গতিকে কাকো বেয়া বুলি ক'ব নোৱাৰি। গতিকে খুবেই ভাল কৰিছে আৰু প্ৰত্যেকখন নাটক মানে সুন্দৰভাৱে গঢ়ি উঠিছে। নতুন প্ৰজন্মৰ আপোনাৰ ভ্ৰাম্যমাণৰ প্ৰতি আগ্ৰহী নোহোৱা হৈছে, আপুনি কি ভাবে এইটো? নতুন প্ৰজন্মৰ আচলতে কি জানা, যিকোনো কাম এটা কৰিবলৈ উৎসাহ সদায় লাগে। সেইটো ভ্ৰাম্যমাণেই হওক বা যিকোনো কামেই হওক, যিকোনো। গতিকে উৎসাহটো মেইন মানুহৰ। গতিকে আজি ময়ো বিচৰা নাছিলোঁ ভ্ৰাম্যমাণত যে আহিম, মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু যেতিয়া মোৰ অফাৰটো আহিলে, মোৰ এটা শিকাৰ ইচ্ছা গ'ল যে মই কেমেৰাতে এনি টাইম এক্টিং কৰি থাকিম নেকি। কেমেৰা আৰু ভ্ৰাম্যমাণৰ মঞ্চখন বহুত পাৰ্থক্য মানে। আৰু মঞ্চ এখন ইমান এখন ডাঙৰ প্লেটফৰ্ম, মানে যিটো আমি লাইভ কৰোঁ, আৰু দৰ্শকো বহুত থাকে, হাজাৰ হাজাৰ দৰ্শকে আমাক চাই থাকে, আমি এক্টিং কৰি থাকোঁ। মানে সেইটো এটা মানে হাঁহিব লাগিব, সেইটো এক্সপিৰিয়েঞ্চ বৰ বেলেগ এটা, মানে সেইটো বুজাব নোৱাৰি। গতিকে মই ভাল পাইছোঁ ভ্ৰাম্যমাণ থিয়েটাৰত থাকি। গতিকে মই যিহেতু মানে ভবা নাছিলোঁ যে ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনো ইমান ভাল হ'ব পাৰে। থাকে ভাল বেয়া দিশ চবতে থাকে। আমি এখন গাঁৱত থাকিলেও ভাল মানুহ তাত থাকিব, বেয়া মানুহ থাকিব। ভ্ৰাম্যমাণ থিয়েটাৰটো তেনেকৈ আছে, কিন্তু
মই জানো যে পৃথিৱীখনত নিজকে জীয়াই ৰাখিবলৈ হ'লে নিজকে প্ৰেজেণ্ট কৰিবলৈ হ'লে নিজে ভালে থকাটো বেটাৰ। আপোনাৰ আগন্তুক পৰিকল্পনা কি আপোনাৰ? পৰিকল্পনাটো বহুত থাকে দিয়াচোন, কিন্তু এতিয়া যিহেতু ভ্ৰাম্যমাণ ৰাষ্ট্ৰীয় থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ, এই বছৰটো ভালে কুশলে শেষ হওক তাকে বিচাৰিছোঁ। আৰু অহা বছৰ মই যিহেতু ভিডিঅ' লাইনৰ পৰা অলপ আঁতৰি আছিলোঁ, গতিকে মই ভিডিঅ' লাইনৰ কাম কৰিম বুলি ভাবি আছোঁ। গতিকে দৰ্শকে বহুতে সোধে, যেতিয়া মই ভ্ৰাম্যমাণৰ বিভিন্ন গাঁৱে ভূঞে যাওঁ, সোধে যে বা আপুনি চিৰিয়েল কিয় কৰা নাই বা গান কিয় কৰা নাই, চবেই বিচাৰে, মোক বিচাৰি আছে। গতিকে মই কেমেৰাত আকৌ মই আহিব বিচাৰিছোঁ। গতিকে অহা বছৰ মই থিয়েটাৰ নাথাকোঁ বুলি ভাবিছোঁ। গতিকে সেই গেপ দি মই নিজৰ কিছুমান পাৰ্চনেল কামো আছে, গতিকে চাওঁচোন কিমান দূৰ প্লেনিং মতে আগুৱাব পাৰোঁ। বহুতেই কয় ফেংকি দাস দি নাথাকে, আপুনি নাথাকেতো হয় নেকি? দৰ্শকে কয় সেইটো নহয় একচুৱেলি আমাক বিচাৰে, আৰু বিচৰাৰ পিছত যেতিয়া ভাবোঁ দুইজনে বেলেগ বেলেগকৈ থাকিম, তেতিয়া মানে মনটোৱে নামানে, বেয়াব নালাগে। নাপায়। আৰু এটা কথা, তাৰমানে কি হয়, সঁচা কথা ক'বলৈ গ'লে একেলগে থাকিলে আমি মেণ্টেলি ছেটিছফেকশ্যন পাওঁ। যিহেতু আমি দুৰ্গা পূজা হওক, বিহু চিহু হওক, আমি একেলগে নাপালে মনটো বহুত দুখ লাগে। আৰু সেইটো যেতিয়া প্ৰকৃত ভালপোৱা এটা থাকে কাৰোবাৰ প্ৰতি, যদি তোমাৰ গাৰ্লফ্ৰেণ্ড আছে তুমি বুজি পাবা। গতিকে যিসকলে সঁচাকৈ প্ৰেম কৰিছে, সঁচাকৈ প্ৰকৃত ভালপোৱা আছে কাৰোবাৰ, তেওঁলোকে কেতিয়াও এৰাএৰিকৈ থাকিব নোৱাৰে। আৰু এইটো এটা শুনি মোৰ ভাল লাগিলে যে তুমি যে ক'লা যে এনেকৈ শুনিবলৈ পাইছোঁ, কিমান মানে প্ৰকৃত প্ৰেম হ'ব লাগিব আমাৰ, ভাবাচোন যে ইজনে সিজনক আমি এৰি থাকিব নোৱাৰোঁ, হয়নে? গতিকে সেইটো আমাৰ কাৰণে আমাৰ প্ৰেমটো এটা স্থানত বহুত ওপৰত ৰাখিছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰত যে সদায় থাকিব লাগিব কোনো কথা নাই ন, কিন্তু মই ভাবোঁ পৰিয়ালবৰ্গ সদায় মেইন, তাৰপিছতহে বাকীখিনি। গতিকে মানুহকতো টকা পইচা লাগিবই দিয়কচোন জীয়াই থাকিবৰ কাৰণে, কিন্তু ফেমিলি সদায় ফেমিলিয়ে হয়। কেতিয়াও সেই তাক মানে নিৰাশ কৰিব নালাগে। যিমানেই ব্যস্ততাৰ মাজত নাথাকোঁ কিয়, নিজৰ আপোনজনক সদায় সময় দিব লাগে। আৰু যিটো কথা ক'লা, আৰু তেনেকৈ যদি সঁচাকৈ যদি ফ্ৰেংকিদা আৰু মোক যদি সঁচাকৈ যদি ভ্ৰাম্যমাণ থিয়েটাৰে বিচাৰে, সঁচাকৈ চিৰজীৱন একেলগে থাকিম। স্ক্ৰিপ্টবোৰ কেনেকৈ মনত ৰাখে বাৰু? স্ক্ৰিপ্টবোৰ আমি ৰিহাৰ্চেল আমাৰ 1.5 মাহ হয়ে নহয়, তেতিয়াই আমি আৰু মুখস্থ কৰিলোঁ আৰু ধুনীয়াকৈ, আৰু ব্লকিংবিলাক তেতিয়াই আমি ধুনীয়াকৈ গান চান যিমান যি থাকে চব 1.5 মাহতে আমাৰ কমপ্লিট হৈ যায়। তাৰপিছত আৰু আমাৰ স্ক্ৰিপ্ট নাথাকে। আৰু কেমেৰা আৰু ভ্ৰাম্যমাণৰ মাজত কি পাৰ্থক্য দেখা? কেমেৰাৰ কথা ক'বলৈ গ'লে, তোমাৰ কেমেৰাত ধৰা ভুল হ'লে তোমাৰ ৰিটেক কৰিব পাৰি, কাট কৰিব পাৰি, কিন্তু মঞ্চখনত নোৱাৰি। মঞ্চখন এটা লাইভ পাৰফৰ্মেঞ্চ হয়, গতিকে মঞ্চত ভুল হ'লেও তুমি কেনেকৈ মিলাই নিবা, কাৰণ মঞ্চৰ ডাইলগবিলাক মানে এটা চেইন ছিষ্টেম, মানে ইটোৰ পিছত সিটো গাঁঠি থোৱা থাকে। গতিকে এজনে যদি ভুল কৰে নহয়, 2 নম্বৰজনৰ খেলি মেলি লাগি যায়, আৰ্টিষ্টজনৰ। গতিকে মঞ্চত সেইটো এটা তোমাৰ মানে শিকিবলগীয়া হেৰি আছে বুলি ক'ম, গুণ আছে বুলি, কাৰণ মঞ্চৰ ডাইলগবিলাক লাইভ হয়, আৰু কেমেৰা ডাইলগবিলাক তোমাৰ ভুল হ'লেও কাটি পিনে আকৌ এডিট কৰি আকৌ ৰিটেক কৰিব পাৰি। আপোনাৰ নাটক কৰিছে, দৰ্শক বহুত আছে, কেনেকুৱা লাগে আপোনাৰ? খুব ভাল লাগে যেতিয়া দৰ্শকে ডাইলগত ছাপোৰ্ট কৰে, হাত তালি দিয়ে বা গেলেৰীৰ পৰা উকিয়াই, ভাল লাগে। সেইবুলি যে বিশৃংখল এটা পৰিৱেশ সৃষ্টি কৰিব সেইটো নহয়, সেইটো একেবাৰে ভাল নালাগে। বহুত জেগা পাইছোঁ গেলেৰীৰ পৰা ইমান হুলস্থুল কৰি থাকে, আগত বহি থকা দৰ্শকসকলে চাবলৈ অলপ অসুবিধা পায়। গতিকে সেইটো কেতিয়াও হ'ব নালাগে। আৰু অৱশ্যে একেবাৰে নিচৰিলেও ভাল নালাগে, কিন্তু সেই সীমাবদ্ধতাৰ মাজত। গতিকে সেই ছাপোৰ্টটো পালে ভাল লাগে আমাৰ। আৰু মানে যেতিয়া আমি গিনুমত আহি দৰ্শকে কয়হি যে বা আপোনাৰ এইটো খুব ভাল লাগিলে, সেইখিনি সময়ত আমি আৰু উৎসাহ পাওঁ ভাল কৰিবৰ কাৰণে নিজৰ চৰিত্ৰটো। গতিকে সেয়াই আৰু মানে ভালটোও ক'ব লাগে, বেয়াটোও ক'ব লাগে, বেয়াটো ক'লে আমি আৰু ভালকৈ কৰিবলৈ চেষ্টা কৰিম। যিসকল দৰ্শক এতিয়াও আপোনাৰ মায়াবী সন্তান চোৱা নাই, সেইসকল দৰ্শক কি ক'ব আপুনি? ডেফিনেটলি মই নিমন্ত্ৰণ দিম যে আমাৰ আচলক থিয়েটাৰ চাওক, মায়াবী সন্তান। খুব এখন সুন্দৰ নাটক, মোৰ পইণ্ট অফ ভিউৰ পৰা কৈছোঁ, এখন মিঠা নাটক। আৰু আচলতে কি হয় জানা, প্ৰত্যেকজন দৰ্শকৰ চিন্তা বা দৃষ্টিশক্তি বেলেগ বেলেগ। আজি মই কিবা এটা ভাল পাইছোঁ, তুমি সেইটো ভাল নাপাবও পাৰা। গতিকে এজন দৰ্শকে এখন নাটক ভাল পাব পাৰে, আন এজন দৰ্শকে বেয়া পাব পাৰে। গতিকে এতিয়া প্ৰত্যেকজন দৰ্শক এটা হলত 1000জন দৰ্শক বহি থাকে। এতিয়া 1000জন দৰ্শকৰ কথা চিন্তা কৰি যদি এখন নাটক কৰিবলৈ যাওঁ, গতিকে মিটিং আকাৰত মানে বহাই লৈ কেনেকৈ লিখিব লাগিব, হয়নে? তেনেকুৱা কৰিব লাগিব। কিন্তু সেইটো নহয়, নাটকত ভাল দিশ বেয়া দিশ দুয়োটা থাকে। গতিকে মই এটা অনুৰোধ কৰোঁ যে বেয়া দিশটো নলৈ সদায় ভাল দিশটো লওক, তাকে বিচাৰোঁ। আৰু যিকোনো কামত বেয়া দিশটো নলৈ যদি সদায় ভাল দিশটো লৈ সদায় ভাল হয়, কাৰণ এজন ব্যক্তিৰো যদি তুমি যদি সদায় বেয়া দিশটো চাই থাকা, সেই মানুহজন তোমাৰ ডেফিনেটলি বেয়া লাগিব। গতিকে ভাল দিশটো সদায় চাবলৈ চেষ্টা কৰা। শেষত এটা সৰু ডাইলগ, আৰু সেই ডাইলগটো মই কওঁ আপোনাক, মায়াবী সন্তানত আপুনি কান্দি কান্দি কয় কি ডাইলগটো মই পাহৰি গ'লোঁ, শেষত
শেষৰ টাইমত মই এই মৰা সময়ত যে মৰা কওঁ ন? সময়ত অঁ। এইটো এইবিলাক মোৰ খুবেই ভাল লাগে হয় দিয়া সেই মোৰ এটা সেইটো কিন্তু মানে একচুৱেলি চেলেঞ্জিং কেৰেক্টাৰ বুলি ক'লে ভুল হ'ব কিন্তু মানে মই ভ্ৰাম্যমাণ থিয়েটাৰত আজি 5 বছৰ হ'ল 5 বছৰ নকৰা এটা কেৰেক্টাৰ এবনৰ্মেল কেৰেক্টাৰ এটা কৰিছোঁ মই লাষ্টত মায়াবী সন্তান একেবাৰে লাষ্টত মোৰ কাৰণে সেইটো এটা মানে চিৰযুগময় স্মৃতি হিচাপে ৰৈ যাব সেই কেৰেক্টাৰটো আৰু মই যিমান পাৰোঁ মোৰ নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ ভালকৈ কৰিবৰ কাৰণে আৰু দৰ্শকে আদৰি কিমান লৈছে সেইটো মই নাজানো কিন্তু যিসকলে চাইছে ভাল পাইছে গতিকে মই উৎসাহ পাওঁ তেনেকৈ ক'লে গতিকে সেই কেৰেক্টাৰটো মোৰ খুব ভাল লাগিছে কৰি লাষ্টৰ সেইখিনি তুমি যিখিনি ভাল পাইছোঁ বুলি কৈছা গতিকে মই উৎসাহ পাইছোঁ তুমি যিহেতু ভাল পাইছোঁ বুলি কৈছা মই ডাইলগটো কৈ দিছোঁ বাৰু মই ৰাস্তাৰ ছোৱালী চব উভতাই দিলোঁ মৰম ৰাস্তাৰ পৰা বুটলি আনিছিল অথচ ইমান মৰম ইমান আদৰ দিছে মোক নাই মই চব উভতাই দিম চব মৰম উভতাই দিম এনেকৈ ডাইলগ এটা আছিলে হয়নে গতিকে খুব সুন্দৰ ডাইলগ একচুৱেলি আৰু সেইখিনি সময়ত মোৰ নিজৰে চকু পানী ওলাই যায় সেই এক্টিংখিনি কৰা সময়খিনিত যেতিয়া একদম গোটেই হলটো একদম চাইলেণ্ট হৈ চাই থাকে সেইখিনি মানে মোৰ নিজৰে চকু পানী ওলাই যায় ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে থেংক ইউ তোমালৈ বহুত বহুত ধন্যবাদ থাকি আৰু আছামিজ থিয়েটাৰ ইউটিউব চেনেল আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ সপোনৰ নাম মায়াৰে সাৰথি লৈ আশাৰে বঠা বাই যা